নমস্কাৰ জনতাৰ হৈ জনতাৰ বাবে জনতাৰ কাষত জনমঞ্চ জনমঞ্চৰ মজিয়াত এই মুহূৰ্তত মই এটা বিশেষ কথা আলোচনা কৰিবলৈ আগবাঢ়িছো এই কথাটো হল যে চাহ পানীয় এয়া মই খাই আছো আমি অসমৰ মানুহে খাও বুলি কওঁ আসলতে খাও নহয় চাহটো আসলতে পিয়ে চাহ পি আছো এই সময়ত কোভিড-19 ৰ যি এটা ভয়াবহতা বুলিয়ে কৈছো আমি সংকাত আছো সকলো এই সময়খিনিত চাহ বিজ্ঞানীসকলে এটা কথা প্ৰমাণ কৰিছে যে চাহে গুড ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰে এই কথাটো ইতিমধ্যে টুকলাই চাহ গৱেষণা কেন্দ্ৰ চাহ গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে প্ৰমাণ কৰিছে সেই কাৰণে মই কথাটো অকনমান আলোচনা কৰিবলৈ লৈছো আৰু মই এইদিন বিশেষকৈ আমি যোৱা এমাহ মানৰ পৰা ঘৰতে তৈয়াৰ কৰা চাহপাত খাই আছো আমাৰ ঘৰখনত আৰু এটো এটা খুব ভাল বুলি ভাবিছো কথাটো যে যিখিনি অৰ্গেনিক চাহ আছে যদিও আমাৰ অৰ্গেনিক নহয় এই বছৰটো যেহেতু প্ৰথম সময়খিনিত খেতিয়কসকলে প্ৰথম সময়খিনিত চাহ বাগানত ৰাসায়নিক দৰৱটো ব্যৱহাৰ নকৰে বা কৰিও খুব কম কৰে গতিকে আমি ঘৰতে বনাই চাহ খাইছো আৰু মই দেখুৱাব বিচাৰিছো পুঞ্জয় অৰ্গেনিক এটো দেখিছে ইতিমধ্যে আমি এটো ফালিলু ইয়াৰ পৰা খাইছো আমি পুঞ্জয় অৰ্গেনিক তাৰ পিছতে আৰু এইটো দেখিছে ঘৰতে তৈয়াৰ কৰা ফানাপটো আজি টেষ্ট কৰিছো ফানাপটো খাইছো আৰু এটো দেখিছে কলিয়াপানী টি ফেক্টৰীৰ পৰা সাংমাইটি এই পেকেট 1 কেজি মই কালি লৈ আহিছো সাংমাইটি আৰু এইখিনি আছে আমাৰ হ্যান্ডমেড ঘৰত বনোৱা সুগন্ধি চাহ আসলতে খুব ধুনিয়া গন্ধাইছে এইখিনি কালাৰটো ভাল যথেষ্ট ভাল আৰু এটা কথা মোৰ ভাল লাগিছে যে যোৱা এমাহ ডেৰ মাহ মানৰ পৰা যিমানখিনি মই চাহপাতৰ হ্যান্ডমেড টিৰ কথা বা হ্যান্ডমেড টি প্ৰসংগ উত্থাপন কৰিছো বা হ্যান্ডমেড টি মই ওচৰলৈ গৈছো বা চাইছো বিভিন্ন ধৰণৰ অৰ্গেনিক টি চাইছো কিন্তু প্ৰথম আমি যে প্ৰকাশ কৰিছিল যে প্ৰথম পদক্ষেপতে 80% আমি সফল হৈছো বুলি ঘৰত বনোৱা চাহ হিচাপে অৰ্গেনিক চাহ নহয় কিন্তু আমাৰখিনি জৈৱিক নহয় কিন্তু সেই চাহটোত আমি 80% সঁচাকৈ সফল হৈছো ভাল বুলি ভাবিছো যোৱা এমাহ ধৰি আমি যি দেখিছো আমাৰ এই চাহটোৰ লগত কিন্তু আমি প্ৰথম পদক্ষেপ হিচাপে 80% সফল হৈছো বুলি একাৰণে কৈছো যে ইয়াৰ যিটো আমাৰ কালাৰ হৈছে যিটো স্বাদ হৈছে এটো সঁচাকৈ আসলতে আমি প্ৰথম ষ্টেপত সফল হৈছো বুলি ভাবিছো আৰু যি সকলে ইতিমধ্যে খাই পাইছে বা আমাৰ চাহটো টেষ্ট কৰিছে হেসকলে কথাখিনি কব আমি আসলতে বঢ়াই কোৱা নাই আৰু আজি আমি টেষ্ট কৰিলো ফানাপটো যথেষ্ট এটা ভাল হৈছে কিন্তু আমি পৰিমাণটো ইয়াৰ গম পোৱা নাই মোৰ ভাইটি সন্তু বুঢ়াগোহাঁই টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী জ্যেষ্ঠ বিজ্ঞানী উত্তম বৰুৱাদেৱৰ লগত ফোনত ইতিমধ্যে কথা পাতিছে আৰু তেখেতে কৈছে যে খুব কম পৰিমাণৰ দিব লাগে ফানাপটো আসলতে আমাৰ অকণমান পৰিমাণটো বেছি হ'ল গতিকে আমি বেছি তিতা পালো খাই কিন্তু তাৰ এটা ভাল গুণাগুণ আছে বুলি ভাবিছো এতিয়া মই ক'ব বিচৰা কথাটো হ'ল যে একাপ চাহত বা দিনটোত আসলতে মানুহে 4 কাপ চাহ খাব লাগে বুলি কৈছে এই সময়খিনিত কোভিড-19 ৰ যিটো মানে প্ৰাদুৰ্ভাৱ দেখা গৈছে ভয়ংকৰ এটা পৰিস্থিতিলৈ অসমখনো আগবাঢ়ি গৈ আছে গতিকে মোৰ এই ভিডিঅ'টোৰ যোগেদি সকলোকে মই আহ্বান জনাইছো যে অতি কমেও 3 কাপকৈ চাহ দৈনিক সেৱন কৰক গৰমে সেৱন কৰক চাহটো আৰু লাল চাহ খাওক লাল চাহটোত আসলতে মানে ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰে বুলি কৈছে বিজ্ঞানীসকলে গতিকে আমাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতাটো দেহত থাকে তাক বঢ়াই তোলে আৰু ভাইৰাছৰ সৈতে যুঁজিব পৰাকৈ আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতাটো আসলতে গঢ়ি তোলে বা ষ্ট্ৰং কৰি তোলে শক্তিশালী কৰি তোলে গতিকে মোৰ এই ভিডিঅ'টোৰ যোগেদি মই এটাই আহ্বান জনাইছো নিজৰ এইখিনি দেখুৱাৰ উপৰিও যে সকলোৱে আসলতে অতি কমেও 3 কাপ বা 4 কাপ চাহ সেৱন কৰক এই সময়খিনিত আৰু ভাইৰাছৰ যি প্ৰাদুৰ্ভাৱ ভাইৰাছৰ কবলৰ পৰা নিজকে আসলতে সুৰক্ষিত ৰাখক এইখিনি মোৰ আহ্বান আৰু আপোনালোকে আমাৰ অঞ্চলৰ কাষতে নাম চেচুত পুঞ্জয় অৰ্গেনিক প্ৰডাক্ট হৈ আছে গতি অচ্যুত প্ৰসাদ গগৈদেৱে পুঞ্জয় অৰ্গেনিক চাহ উৎপাদন কৰিছে সম্পূৰ্ণ অৰ্গেনিক গতিকে সেইখিনি আপোনালোকে ল'ব পাৰে স্থানীয় যদি আপোনালোক হয় আৰু সাংমাইটি কলিয়াপানী টি ফেক্টৰী প্ৰতাপ শইকীয়াৰ যি টি ফেক্টৰী আমাৰ
এজন অসমীয়া ব্যৱসায়ী হিচাপে তেখেতে যি চাহ উৎপাদন কৰিছে অতি উন্নত মানৰ চাহ হৈছে অতি মানে গুণগত মানদণ্ড উন্নত হৈছে যোৱা বছৰ তাৰ বছৰৰ পৰা আমি খাই আছো চাহ এই চাহ দেখিছো আৰু একাপ চাহ অতি সুগন্ধিয় হয় মানে এতিয়া যেটো মাৰ্চ মাহৰ যিখিনি আৰম্ভণিতে আমাৰ আছিল বা এতিয়া যিখিনি কোভিড-19ৰ এই বন্ধৰ লকডাউনৰ পিছত আমি চাহপাত যোগান ধৰিছো অতি এটিকলি দুটিপাত সেইখিনিৰ পৰা যিখিনি চাহ উৎপাদন হৈছে অতি উন্নত মানদণ্ডৰ হৈছে আৰু ফানাপটো আমাৰ লগত যোগাযোগ কৰিব পাৰে অলপ ফানাপ দিম কিন্তু মিনিমাম এটা মূল্য লম ইয়াৰ এটা মূল্য আছে এখিনি আসলতে এডভাৰটাইজ নহয় আপোনালোকক মানে কবহে বিচাৰিছো কথাটো যে এই ফানাপৰ মূল্য আছে কেজি 1 কেজি 2000 পৰা 2500 টকা লৈকে বিক্ৰী হয় গতিকে মিনিমাম এটা মূল্য আমাক দি আপোনালোকে ফানাপটো নিব পাৰিব আৰু কেদিনমানৰ পিছত আজিলৈকে 42 দিন হৈছে আমি ফানাপটো তৈয়াৰ কৰা আপোনালোকে যি সকলে চাই আছিল আমাক দেখিছিলে সোশ্যাল মিডিয়াত গতিকে ফানাপটো আমি তৈয়াৰ কৰা আজি 42 দিন হৈছে 42 দিনত খাব পৰা হৈছে গৈ অলপ আৰু কেদিনমান আমি ৰাখিব লাগিব আৰু আমাৰ যেটো আমি ঘৰুৱাভাৱে উৎপাদন কৰিছো এই চাহটো পাব কিন্তু মই কৈ থৈছো আমাৰখিনি অৰ্গেনিক নহয় কিন্তু দৰবৰ যেটো ৰাসায়নিক দৰব প্ৰয়োগৰ পৰিমাণটো ইয়াত কিন্তু অৱশিষ্টও একেবাৰে কম আছে যেটো আমাৰ ফ্যাক্টৰীত সিটিসি ফ্যাক্টৰীত নিৰ্মাণ কৰা চাহ তাতো এটা পাৰ্সেন্টেজ থাকে ৰাসায়নিক দৰবৰ হেখত থাকি যোৱা কিন্তু আমাৰ হ্যান্ডমেডটোত আমি নাই বুলি ভাবিছো যদিও আছে অকনমান আছে নামমাত্ৰ যিখিনি ফানাপৰ কথা কলো আৰু চাহৰ কথা মেইনলি মই ক'ব বিচাৰিছো গতিকে চাহটো সেৱন কৰক আপোনালোকে সেৱন কৰি থাকিব দৈনিক 3 পৰা 4 কাপ চাহ আৰু নিজকে কোভিড-19 ভাইৰাছৰ লগত যুঁজিব পৰাকৈ শক্তিশালী কৰি ৰাখক দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো আসলতে বঢ়াই ৰাখক আৰু চাহ সেৱন কৰি থাকক ইয়াকে কলো মই আপোনালোকে চাই থাকিব এনেকুৱা পজিটিভ যোগাত্মক ভিডিঅ'ৰ বাবে জনমঞ্চ ইউটিউব চেনেল আৰু যদিহে এই ভিডিঅ'বিলাক ভাল লাগে আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰবাৰ সকলোলৈকে সুস্বাস্থ্য কামনা কৰিছো আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ নমস্কাৰ